অসমতো কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি আজিলৈ বৃদ্ধি পালে 5 জনলৈ অসমবাসীৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ জনসাধাৰণেও সম্প্ৰতি কৰোনা মহামাৰীক লৈ ত্ৰস্তমান বৃহত্তৰ হামৰেন এলেকাৰ বিপিএল গ্ৰাহকসকলক চাউল বিতৰণ কৰিব ঘৰে ঘৰে সুলভ মূল্যৰ গ্ৰাহক আৰু বেচা কিনা সমবায় লকডাউনৰ বাবে দুৱাৰ আমলাৰ হাহাকাৰ দুখীয়া ৰাইজক খোৱা সামগ্ৰীৰ বিতৰণ এমএচি প্ৰভাত তাৰো নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অসম পালেহি কৰোনা যোৱাকালি শিলচৰৰ এজন লোকৰ দেহাত কোভিড-19 পজিটিভ বুলি অসমৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পিছতে বুধবাৰে পুনৰ 4 ব্যক্তিৰ শৰীৰত কৰোনা অৱস্থিতি ধৰা পৰিছে এই লৈ অসমত কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে 5 জনলৈ এদিনৰ আগলৈকে কৰোনা মহামাৰী সংক্ৰমণৰ পৰা সুৰক্ষিত অসমত কালি আৰু আজিৰ ভিতৰতে 5 জন কৰোনা আক্ৰান্তৰ সংখ্যা ওলোৱাত স্বাভাৱিকতে আতংকিত হৈছে অসমবাসী আজি নতুনকৈ কৰোনা তথা কোভিড-19 পজিটিভ বুলি জিএমচিএইচত নিশ্চিত কৰা লোক 4 জন হৈছে ক্ৰমে নলবাৰী আৰছাদ আনচাৰী বয়স 19 জাগিৰোডৰ হজৰত আলী বয়স 60 জাগিৰোডৰ নুৰুদ্দিন আলী বয়স 55 আৰু জাগিৰোডৰে আন এজন জনাব আলী বয়স 46 এই সকলক আটাইকেইজনে নিজামুদ্দিন মাৰ্কাৰৰ জামাতত ভাগ লৈছিল ইতিমধ্যে নিজামুদ্দিনৰ লগত জড়িত 230 জনৰ ভিতৰত 196 জনৰ তেজৰ নমুনা লোৱা হৈছে সন্ধিয়ালৈ আৰু বৃদ্ধিৰ আশা ব্যক্ত কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত ওলোৱা এই আক্ৰান্তৰ সংখ্যালৈ এই সময়ছোৱালৈ ভাৰতত 1500লৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে 50 জনলৈ বৃদ্ধি পাইছে জামাল উদ্দিন বোলা ব্যক্তি এগৰাকী পজিটিভ হিচাপে আইডেণ্টিফাই হয় শিলচৰ মেডিকেল কলেজত আৰু সেই ধৰণে অসমে গোটেই ঘটনা প্ৰবাহৰ মাজত সোমাই পৰিলে আৰু অসমৰ প্ৰথমটো পজিটিভ কেছ হিচাপে জামাল উদ্দিন ডাঙৰীয়া নাম আমাৰ হাতত আহি পৰে তেখেতৰ কোমৰ্বিডিটি বা তেখেতৰ ডায়েবেটিছ আৰু তেখেত কৰ্কট ৰোগতো আক্ৰান্ত অৱশ্যে যদিও কৰ্কট ৰোগত আক্ৰান্ত তেখেতে ঠিক শাৰীৰিকভাৱে পৰি যোৱা বা একেবাৰে শয্যাগত নাছিলে তেখেতে ইয়াৰ মাজতো নিজৰ কাম কাজ অব্যাহত ৰাখি থৈছিলে আমি যিখিনি খবৰ সংগ্ৰহ কৰিছোঁ তেখেতৰ গোটেই বেমাৰটোৰ গোটেই ঘটনা প্ৰবাহ এনেকৈ আছিলে যে তেখেতে 5 মাৰ্চত দিল্লীলৈকে গৈছিলে ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে প্লিজ আজি আৰু এইটো নকৰিব দেই যে 2 মাৰ্কছ অফ ইট আৰু ভাই আপোনালোক দুজনৰ মাজত গেপ কৰক বহক ইমান ডাঙৰ ডাঙৰ কেমেৰা ফটো আহিব আপুনি আজি এইটো নকৰিব আমাৰ তেখেতে 5 তাৰিখে গুৱাহাটী দিল্লীলৈকে গৈছিলে ৰাজধানী এক্সপ্ৰেছত দিল্লীত তেওঁ 6 তাৰিখে গৈ পায় 6 তাৰিখে 6ৰ পৰা 10লৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুৰ ষ্টেলিন ইংটি আৰু বিৰলাৰ ফাংকিৰি বেগ কৰোনা সংক্ৰমণৰ আশংকাত ডিফু মেডিকেল কলেজৰ আইচলেশ্যন কক্ষত ৰখা হৈছে ষ্টেলিন অলপতে বিদেশ ভ্ৰমণ কৰি আহিছিল আৰু ফাংকিৰি বেগ দিল্লীৰ পৰা আহিছিল হয় এই সময়ত মহামাৰী কৰোনাৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নিয়ম কঠোৰভাৱে আৰু শৃংখলিতভাৱে পালন কৰক নিজকে পৰ্যায়মানে ঘৰৰ ভিতৰত আবদ্ধ ৰাখক ইজনে সিজনৰ স্পৰ্শৰ পৰা দূৰত থাকক ব্যুৰ ৰিপৰ্ট কাট নিউজ দেশজুৰি কৰোনাৰ টংকই ত্ৰাসীমান কৰাৰ সময়ত তথা লকডাউনৰ সময়ত দুখীয়া লোকক চাউল বিতৰণ কৰিব হামৰেন সুলভ মূল্যৰ গ্ৰাহক আৰু বেচা কিনা সমবায় সমিতিৰ কৰ্ণধাৰে
সেয়ে এইবাৰ সুলভ মূল্যৰ খুচুৰা ব্যৱসায়িক দিয়া নহ'ব BPL চাউলৰ যোগান। এই সিদ্ধান্ত হামৰেন সুলভ মূল্যৰ গ্ৰাহক আৰু বেচা কিনা সমবায় সমিতিৰ কৰ্ণধাৰ সমিতিৰ। বৃহত্তৰ হামৰেন এলেকাৰ BPL গ্ৰাহকক হামৰেন গ্ৰাহক আৰু কিনা বেচা সমবায় সমিতিয়ে বিতৰণ কৰিব বিনামূলীয়াকৈ চাউল। বিনামূলীয়াকৈ চাউল বিতৰণ কৰিব হামৰেনৰ 3000 ৰেচন কাৰ্ড থকা দুখীয়া গ্ৰাহকক। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইতিমধ্যে কৰা ঘোষণা মতে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন সুলভ মূল্যৰ গ্ৰাহক আৰু বেচা কিনা সমবায় সমিতিৰ পৰা বিতৰণ কৰিব বিনামূলীয়াকৈ চাউল। নহ'লে সিহঁতক কেছ দিবলগীয়া হ'ব পাৰে। কেছ যদি দিব লাগিলেতো একাউণ্ট হ'ব লাগিব। ডাইৰেক্টটো একাউণ্ট নাই। এতিয়া কি সেইটো প্ৰতি যদি পিছত লাভ কৰি থৈ আমি হোৱাৰ পিছত তেতিয়াও হ'ব। তেতিয়া চেম চাৰ লগত আলোচনা কৰি গাই পাছত কেছ টকা দিবলগীয়া হ'ব পাৰে। দেশৰ 21 দিনীয়া লকডাউনৰ বাবে উপাৰ্জনৰ বাবে কলৈকো ওলাই যাব নোৱাৰা এইসকল গ্ৰাহকক ঘৰে ঘৰে গৈ বিতৰণ কৰা হ'ব চাউল। আজি হামৰেন গ্ৰাহক আৰু বেচা কিনা সমবায় সমিতিৰ কৰ্ণধাৰ সকলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত অংশগ্ৰহণ কৰে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ, হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছু, ভূমি সংৰক্ষণ বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ড হানছে, VDC অধ্যক্ষ ৰমেন পাটৰ, হামৰেন আৰক্ষী বিষয়া দীপেন দাস উপস্থিত থাকে। হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। লকডাউনৰ বাবে সমষ্টিবাসী সংকটৰ পৰা সকাহ দিবলৈ খোৱা সামগ্ৰী লৈ উপস্থিত হয় পশ্চিম কাৰ্বি আংলঙৰ দুৱাৰ আমলা পৰিষদ সমষ্টিৰ MSC প্ৰভাত তাৰু। লকডাউনৰ বাবে কলৈকো ওলাই যাব নোৱাৰা দুখীয়া ৰাইজক দালি, আলু, মিঠাতেল আদি বিতৰণ কৰিলে MSC গৰাকীয়ে। কৰোনা ভাইৰাছক প্ৰতিৰোধৰ বাবে দেশত অব্যাহত লকডাউনৰ বাবে দুখীয়া লোকসকল উপাৰ্জনৰ বাবে কলৈকো ওলাব নোৱাৰি হাহাকাৰ অৱস্থা দুৱাৰ আমলা সমষ্টি দুখীয়া ৰাইজৰ। এনে সময়তে সমষ্টি এইসকল দুখীয়া পৰিয়ালক কিছু পৰিমাণে সকাহ দিবৰ নিমিত্তে লগত দালি, আলু আৰু মিঠাতেল আদি ঘৰৰ দৈনন্দিন সামগ্ৰী লৈ উপস্থিত হয় MSC প্ৰভাত তাৰু। দুখীয়া ৰাইজৰ ঘৰে ঘৰে উপস্থিত হৈ বিলালে খোৱা সামগ্ৰী। এইসকল ৰাইজৰ দুখ এই সংকটৰ সময়ত এষাৰ মাত লগোৱাৰ লগতে সামগ্ৰী বিতৰণ কৰি উঠি MSC গৰাকীয়ে চৰকাৰে জনসাধাৰণক কৰোনা ৰোধৰ বাবে বান্ধি দিয়া নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ এগৰাকী বিশিষ্ট কৰ্মী মহানুভৱতা 21 দিনীয়া লকডাউনৰ অতি দুখীয়া পৰিয়ালক ঘৰে ঘৰে গৈ ব্যক্তিগত উদ্যোগেৰে বিলালে চাউল, দাইল, আলু আদি খোৱা সামগ্ৰী। লকডাউনৰ বাবে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালসকল এইকেইদিন সন্তান পোহপাল দিব নোৱাৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে। এনে সময়তে বিপদৰ বন্ধু হিচাপে আৱিৰ্ভাৱ হৈ বালিজানৰ নগেন তকবিয়ে বিলালে দাইল, চাউল, আলু, মিঠাতেল আদি প্ৰয়োজনীয় খোৱা সামগ্ৰী। হয়, চৰকাৰে নকৰা কাম এগৰাকী সাধাৰণ ব্যক্তিয়ে কৰি দেখুৱালে। ইয়াৰ উপৰিও এগৰাকী সজাগ আৰু সতৰ্ক নাগৰিক হিচাপে নগেন তকবিয়ে আটাইকে ঘৰৰ ভিতৰত নিজকে আবদ্ধ ৰাখি চৰকাৰে বান্ধি দিয়া নিয়ম কঠোৰভাৱে আৰু শৃংখলিতভাৱে পালন কৰি চৰকাৰক সহযোগ কৰিবলৈ অনুৰোধ জনায়। Tumpan sarnuken to bising tumpan sang han tumpan ang pilo alam ni pan churolo pan churolo lapu dal sang ebeng alu jam tulong lo nining arong pek lo আজি সব বিধি জমা হৈছে তাৰ নিচিনা এতিয়া বেমাৰ বিয়াবা সব মানুহ দুখ পাই আছে। আমি এখন সব হুঁচিয়াৰ গুণত থাকিব লাগে, বি কেয়াৰফুল থাকিব লাগে না। ভাৰততো মাস্ক ইউজ কৰিব লাগে, হেণ্ড চেনিটাইজাৰ এখন ইউজ কৰিব লাগে না। ভাৰততো একটা 1 মিটাৰ ডিষ্টেঞ্চ থাকিব লাগে পোৱা নিচিনা। কিন্তু আমি একলা হৈছে, আপুনি একলা হৈছে কাৰণে সব ধুনীয়া হৈ আছে না। সব বি কেয়াৰফুল থাকিব লাগে আৰু সব প্ৰাৰ্থনা কৰি থাকে না বেমাৰটো জলদি হাতাই দিবি কোনো ক'ব লাগে। আমি সবকে এইটো কৰি দি আছে আৰু বেছি থেংকছ। আৰু এতিয়া অলপ চলপ চাউল দিছে, চাউল, দাল, আলু, তেল না দিছে।
আলু আৰু saman kan paigin ase to khushe khushe ase enka dia karne aro like mahala noken uncle ra dia la ase mo khushe khushe ase enka pa karne বুকাদানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় সে দেশৰ বাণিজ্যিক বিৰতিৰ Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkila near Don Bosco School, D4 782460 Assam. Easy finance available here. For more information, kindly contact Sales Bokazan 7896169021. For both D4 and Bokazan, you can contact 9957988008 or you can mail isanmotors@gmail.com. Kanj Shopping Mall is a Gulf of Assam enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিশ্বব্যাপী মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা 21 দিনীয়া দেশজুৰি লকডাউন চলি থকা সময়ছোৱাত এসাঁজ খাই আন সাজলৈ চিন্তা কৰিব লগা অতিকৈ দুখীয়া শ্ৰেণীৰ লোকক সহায়ৰ আগবাঢ়ি আহে তিৱা সাহিত্য সভা আৰু সদৌ তিৱা ছাত্ৰ সন্থাই তিৱা জাতীয় সংগঠন ক্ৰমে তিৱা সাহিত্য সভা আৰু সদৌ ৰজাপথাৰ তিৱা ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কালিৰে পৰা বৃহত্তৰ ৰজাপথাৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ দুখীয়া পৰিয়ালৰ মাজত চাউল, দাইল, আলু আৰু নিমখ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। তিৱা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন পাটৰ আৰু কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ কোষাধ্যক্ষ ঋতু মছৰঙৰ নেতৃত্বত যোৱা দলটোৱে চামগাঁও, কাছমাৰী, মাগুৰি, টকৌবাৰী, লাহৰীঘাট, মাজৰবৰী আৰু তিনিআলিৰ মুঠ 150ৰো অধিক দুখীয়া পৰিয়ালক সামগ্ৰী বিতৰণ কৰি দুখীয়া পৰিয়ালক দুসাঁজ হ'লেও সকাহ দিয়ে। যুৱকসকলৰ এই মহানুভৱতাত আপ্লুত হৈ শলাগ লৈছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। লকডাউনত চেন্নাইত আবদ্ধ উপাৰ্জনৰ বাবে যোৱা পশ্চিম কাৰ্বি আংলঙৰ 7 যুৱককেইজনে চেন্নাই সীতাৰাঞ্জী ডক্টৰ এণ্টাৰপ্ৰাইজ কোম্পানীত কৰিছিল কাম। কিন্তু কৰোনাৰ আতংক ৰোধৰ বাবে দেশজুৰি অব্যাহত লকডাউনৰ বাবে কোম্পানীৰ কাম বন্ধ হৈ পৰাত উপাৰ্জন বন্ধ হৈ পৰিছে যুৱকসকলৰ। কৰ্মহীন যুৱকসকল সম্প্ৰতি কৰ্মহীন হোৱাত চলিবলৈ ভীষণ সমস্যা হোৱাত সহায়ৰ হাত প্ৰাৰ্থনা কৰিছে স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ পৰা। ভাৰততো কৰোনা সংক্ৰমণ দিনে দিনে বৃদ্ধি পোৱাত আতংকৰ ছায়াই আৱৰি ধৰিছে দেশবাসীক। প্ৰতিদিনেই নতুন নতুন ব্যক্তিলৈ তথা ন অঞ্চললৈ সংক্ৰমণ হৈছে কৰোনা। এনে পৰিস্থিতিত দেশ পূৰ্বৰ দৰে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত পলম হ'ব। এনে চিন্তাই খুলি খুলি খাইছে দেশৰ বিভিন্ন ৰাজ্যত পশ্চিম কাৰ্বি আংলঙৰ পৰা উপাৰ্জনৰ বাবে ওলাই যোৱা এইসকল যুৱকসকলক। আনহাতে লকডাউনৰ বাবে কোম্পানীৰ কাম বন্ধ হৈ পৰা উপাৰ্জন বন্ধ হৈ খোৱা বোৱাটো ভীষণ সমস্যা হৈছে। এনে পৰিপ্ৰেক্ষিতত
কাৰ্বি সাহিত্য শাসিত পৰিষদ চৰকাৰ য'ত কিঞ্চিত সহায়ৰ অনুৰোধ কৰা বুলি জানিব দিছে Karbon nili long mindar ansi nili rong langhin fangkru rong pi rong nasi nili tum dak Chennai chetan jari puwa rong sido nili tum dak bangkri thi rok do nasi nili tum lockdown po joini man nili tum han company anda nangpon pilap lo sanghan ta nili tum labol sek ig lablo nasi non nili tum sanghan kichu namji phanta poisa delo nili tum sab soya tangka do ta irui hutsi nili tum chinam do nig lablo non ke langi junji lang chunamji phanta nili tum long poisa ave delo nasi karbing long ke ACC kachari sar ke thi ke ding tu mafan nili tum sabso ke rabang pi ma bus nili tum chuni riglo এইখিনিতে উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন উদ্দেশ্যত গৈ লকডাউনৰ বাবে আবদ্ধ হোৱা যুৱক যুৱতীসকলক এককালীন অনুদান আগবঢ়াবৰ বাবে পৰিষদৰ ৱেবছাইট মুকলি কৰি দিয়া হৈছে সমস্যাত পৰা সেই যুৱকসকলে উক্ত ৱেবছাইট যোগে বিতং বিৱৰণ দিব পাৰিব বঠাতলাংছৰ পৰা জাছনিংহে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ